আজি লৈ আহিছোঁ একদম দেখিলে লোভনীয় বহুতৰে প্ৰিয় ছাগলী মাংস। আৰু এই ছাগলী মাংসৰ ৰেচিপিটো যে মই আজি আনিছোঁ, এইটো আমি সৰুৰ পৰা যিটো খাই আহিছোঁ, মায়ে বনোৱা, মায়ে কেনেকৈনো বনাই আমাক আজি ইমান বছৰে খুৱাই আহিছে, তাকে মই ৰেচিপিটো আপোনালোকৰ আগত অকণমান দেখাম বুলি ভাবিছোঁ। মাৰ নিচিনাটো টেষ্ট নহয় বাৰু, হ'লেও ভাবিছোঁ অকণমান মাৰ নিচিনা দেখাওঁ। আৰু আমাৰ আগতে মানে কি কৰে, মায়ে যেতিয়া বনায় কেঁচাকৈ মানে কি কৰে, পতাত এনেদৰে জিৰা চব জালুক চব মানে পিচি দিয়ে। আৰু ময়ো আজি ভাবিলোঁ এনেদৰে মানে কি কৰোঁ, কেঁচাকৈ পিছোঁ, যিহেতু মাৰ ৰেচিপিটো বনাই আছোঁ। ইয়াতে আছে চফ, জিৰা, বগা জালুক, জাব্ৰাং, আৰু আছে আপোনালোকৰ এটা শুকান জলকীয়াটো জ্বলা নাই। আৰু লৈছোঁ মই আধা কিলো ছাগলী মাংসৰ কাৰণে মই কমেও 7টামান পিঁয়াজ লৈছোঁ, আৰু জ্বলা দিছোঁ কেইটামান, আদা নহৰু বেছিকৈ দিছোঁ, আদা কমকৈ দিছোঁ। আৰু লৈছোঁ গোটা গৰম মছলা, এইবিলাক আপোনাৰ ডাঙৰ ইলাচি, সৰু ইলাচি, ষ্টাৰ, ডালচেনি গোটেইখিনি মিলাই পেলাই লৈছোঁ। আৰু এতিয়া এইখিনি কি কৰিছোঁ, অলপমান সময় মই তিয়াই থৈছিলোঁ যে, এইখিনি এটা পেষ্ট বনাই ল'ম। আৰু আমাৰ আগতে মায়ে মানে যিকোনো ৰেচিপি বনালে মছলাটো এনেদৰে কেঁচাকৈ বটি পেলাই তেলত ফ্ৰাই কৰি দিয়ে, তেতিয়া টেষ্টটো বিৰাট ভাল হয়। আৰু মই ভাবিলোঁ আজি মোৰ মাৰ ৰেচিপিটোকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। মাৰ নিচিনা টেষ্ট বাৰু কেতিয়াও নহয়, কিন্তু মায়ে যিটো ৰেচিপি কৈ আমাক মানে বনাই আছিল, সেইটোৱে মই আজি বনাব বিচাৰিছোঁ। আৰু এনেদৰে গোটা গৰম মছলাৰ ভিতৰত ষ্টাৰ আৰু ডাঙৰ ইলাচি আৰু তেজপাতখিনি মই দি দিছোঁ তেলতে। আৰু 1 চামুচ চেনি দিয়ে মায়ে, মানে কাৰণ কি হয়, চেনি দিলে আমি লাল মিৰ্চ পাউডাৰটো নিদিয়াকৈ ধুনীয়া এটা কালাৰ আহে। আৰু চাব, আজি মই একো পেকেট মছলা ইউজ নকৰোঁ, তথাপিতো মোৰ মাংসখনৰ কালাৰটো আপোনালোকে চাব ইমান ধুনীয়া হয়, কাৰণ এই 1 চামুচ চেনিটো যদি তেলত দিওঁ ধুনীয়া হয়। আৰু পিঁয়াজ, মই আদা নহৰুখিনি মই তেলতে ফ্ৰাই কৰি ল'লোঁ, আৰু পিঁয়াজ যে মই লৈছিলোঁ তাৰে আধাতকৈ বেছি মই তেলত দিছোঁ, আৰু অকণমান মই থৈ দিছোঁ, অকণমান পিছত দিম, কাৰণ মোৰ মায়ে এনেদৰে বনায়। কাৰণ তেওঁ কি কৰে, প্ৰথমতে দিয়া পিঁয়াজখিনিতো গলি যায় ফ্ৰাই কৰোঁতে, আৰু পিছত যিখিনি পিঁয়াজ দিয়ে সেইখিনি পিঁয়াজখিনি অকণমান মাংসত লাগি থাকে যেতিয়া আমি গ্ৰেভিটো বনাওঁ। আৰু আমাৰ ইয়াত পেষ্টখিনি হৈ গৈছে। পেষ্টখিনি এতিয়া মই ইয়াৰে গোটেইখিনি নিদিওঁ বাৰু, মই 2 চামুচ দি দিছোঁ। এতিয়া মেইন কাম হ'ল ভালদৰে লৰাই ভাজিব লাগিব। আৰু এই যে ছাগলী মাংসখন মই বনাইছোঁ, এইখন বনাওঁতে মোৰ 1.5 ঘণ্টামান সময় লাগিছে, কাৰণ একদম অকণকৈ ভাজি অলপ পানী দি মই বনাম। আৰু যেতিয়া পিঁয়াজখিনি আধা ভজা হৈ গৈছে, অলপ ৰংচোৱা হৈছে, তেতিয়া মাংসখিনি দি দিছোঁ, ছাগলী মাংসখিনি। আৰু এতিয়া মেইন কাম হ'ল ইয়াক অকল ভাজি থাকিব লাগিব। আৰু ছাগলী মাংসৰ টেষ্টটো যিমান ভাজোঁ সিমানেই সোৱাদ হয় বুলি কয়। আৰু আজিকালি বাৰু বিভিন্ন ধৰণৰ ৰেচিপি আছে, কিন্তু মই আজি বনাইছোঁ মোৰ মাৰ ষ্টাইলত। আৰু মায়ে এনেদৰে খালি অকল ভাজি বনায়, আৰু খাবলৈ ইমান সোৱাদ হয় ছাগলী মাংসখন। এতিয়াও ঘৰলৈ গ'লে মই এদিন হ'লেও কওঁ, মাৰ হাতৰ ছাগলী মাংসখিনি খাব বিচাৰোঁ। আৰু ইয়াতে নিমখ দি দিছোঁ, আৰু লগত দিম হালধি। মছলা হিচাপত এইখিনিয়ে মছলা এতিয়ালৈকে ব্যৱহাৰ কৰিলোঁ, আৰু কি দিওঁ আপোনালোকে চাই থাকক ভিডিঅ'টো। এতিয়া মই ভালদৰে এইখিনি ফ্ৰাই কৰিম। প্ৰথমতে ঢাকনি দি নল'ব, কাৰণ ঢাকনি দি ল'লে পানী উঠি যায়। ছাগলী মাংস এনেও পটককৈ পানী উঠে, গতিকে গেছটো অকণমান কমাই ৰাখি খালি আপোনালোকে মাজে এনেদৰে লৰাই দিব, নহ'লে তলুৱাত লাগি যোৱাৰ চান্স থাকে। আৰু এতিয়া যে মই অকণমান পিঁয়াজ থৈ দিছিলোঁ, সেই পিঁয়াজখিনি এতিয়া ইয়াতে দি দিছোঁ, কাৰণ এইখিনি পিঁয়াজ আৰু বেছি গলি নাযায়, আৰু তেতিয়া মাংসখনত অকণমান আমি পিছলৈকে পিঁয়াজটো মানে থাকি যায়। আৰু কিছুমানে পিঁয়াজ একদম গলি গ'লেও ভাল পায়, কিন্তু এতিয়া মই এইখিনি খালি অকল এনেদৰে ভাজি আছোঁ, লাৰি আছোঁ মাজে এনেকুৱা নহয় যে থৈ দিছোঁ, মাজে লাৰি থাকিবই লাগিব, নহ'লে তলুৱাত লাগি যোৱা চান্স থাকে। এতিয়া মই অকণমান যেতিয়া ভজা হৈ গ'ল, তেতিয়া আলু দিছোঁ। আমাৰতো আৰু অসমীয়া মানুহ আলুটো খাবই লাগিব, আৰু তাতে মাংসৰ আলু বুলি ক'লে সকলোৰে প্ৰিয়। আৰু লগত মই কেঁচা জলকীয়া 3টা দি দিছোঁ। জলকীয়াটো আপোনালোকৰ সোৱাদ অনুসৰি দিব, জলকীয়া কম বেছি যিমান খায় সেইটো হিচাপত দিব লাগে। আমি ইমান বেছি জলকীয়া সিমান এটা নাখাওঁ বাৰু। দি দিছোঁ। এতিয়া আকৌ এইখিনি ভাজি অলপমান মই ইয়াতে গৰম পানী দিম, আৰু সদায় ছাগলী মাংসত গৰম পানী ব্যৱহাৰ কৰিব। আৰু দেখিছে মই একদম নামমাত্ৰ দিছোঁ ইয়াতে, কাৰণ মছলাখিনি যাতে লাগি নাযায় আৰু মাংসখিনি এনেদৰে অলপ পানীত সিজি যায়। এতিয়া মই ইয়াতে কি কৰিম, ঢাকনি দিম, কাৰণ এতিয়া যিহেতু আমাৰ শুকানকৈ ভজা হৈ গ'ল, এতিয়া পানী দি অকণকৈ ঢাকনি দিব লাগিব। আৰু এয়া যে বাকীখিনি
যিখিনি গৰম মছলা ৰৈ গৈছিল এইখিনি মই খুন্দনাত খুন্দি থৈ দিম। এইখিনি একদম লাষ্টত ব্যৱহাৰ কৰিম, কাৰণ যিহেতু মই পেকেট মছলা ইউজ নকৰোঁ, এইখিনিয়ে আমাৰ গৰম মছলাৰ কাম কৰিব। আৰু এয়া দেখিছে পানীখিনি শুহি গ'ল। পানীখিনি শুহি যোৱাৰ পিছত আকৌ ইয়াতে আমি আৰু অলপমান গৰম পানী দিম। ইয়াত প্ৰচেছটো এইটোৱে যে অলপ অলপ গৰম পানী দি অলপ অলপকৈ মাংসখিনি সিজাম, কাৰণ একেবাৰে যদি পানী দি দিওঁ তেতিয়াহ'লে একদম মছলাখিনি মাংসৰ ভিতৰত সোমাই নাযায় আৰু খাবলৈ সেৰেকা লাগে। গতিকে সদায় যিকোনো মাংস বনাওঁ, আৰু ছাগলী মাংস যিহেতু অকণমান টাইম লাগে সেইকাৰণে অলপ অলপকৈ এনেদৰে পানী দি আকৌ ঢাকনি দি অলপ অলপকৈ ভাজি আছোঁ। দেখিছে লাহে লাহে আমাৰ মাংস সিজিব লৈছে ধুনীয়াকৈ। আৰু এতিয়া এই ষ্টেজটোতে মই এটা ডাঙৰ এটা নহৰু দি দিছোঁ। আৰু এনেদৰে গোটা নহৰু যেতিয়া মাংস এখনত দিব, খাবলৈ নহৰুটো ইমান যে টেষ্ট হয়। আৰু যেতিয়া আকৌ ভাজা হৈ গ'ল, এতিয়া মই কি কৰিম, সম্পূৰ্ণকৈ পানী দি দিম, কাৰণ মই 3বাৰ পানী দি 3বাৰ মই ঢাকনি দি দি মাংসখিনি সিজাই ল'লোঁ। আৰু সেই মাংসখিনি আপোনালোকে ফ্ৰাই খাম বুলিও খাব পাৰে মাজতে। আৰু এতিয়া পানী দি ইয়াক এতিয়া বইল আহিবলৈ দিম। এয়া মোৰ 15 মিনিটমান পিছত মই চাইছোঁ ভালেখিনি পানী কমি গ'ল। আৰু এয়া দেখিছে মই লাষ্টত গৰম মছলাখিনি ধুনীয়াকৈ থেতেলাই পেলাই পানীৰে মিক্স কৰি দি দিছোঁ। আৰু আমাৰ এয়া মাংসৰ ৰেচিপি হৈ গৈছে কমপ্লিট। মোৰ 1.5 ঘণ্টা লাগিছে। হয়, ভিডিঅ'টোত বাৰু গোটেইখিনি দেখুওৱা সম্ভৱ নহয়, গতিকে মই কাটি কাটি দেখাইছোঁ। আৰু এয়া দেখিছে মাংস ধুনীয়াকৈ সিজি গৈছে আৰু খাবলৈ যে কি ক'ম, আৰু ইমান সোৱাদ হৈছে। মাৰ টেষ্টটো হোৱা নাই যদিও মাৰ ৰেচিপিটোলৈ মনত পৰি গৈছে। আৰু আমি যে সৰুৰ পৰা যিটো টেষ্ট পাই আহিছোঁ, সেই টেষ্টটো অকণমান হ'লেও মোৰ মুখত লাগিছে, মোৰ চিনাকি টেষ্ট। আশা কৰিলোঁ আজি মোৰ এই ৰেচিপিটো আপোনালোকে ভাল পাইছে। আৰু এনেদৰেও কেতিয়াবা বনাই চাবচোন। শুকান বজাৰৰ গুড়ি মছলাবোৰ আমাৰ পেটৰ কাৰণে ইমান ভালো নহয়, তথাপিতো আমি যদি এনেদৰে কেঁচা মছলা দি দিওঁ, আমাৰ সেইবিলাক ঔষধি গুণো থাকে আৰু সেই মছলা আমাৰ অনিষ্ট নকৰে। গতিকে আজিলৈ আহিছোঁ, বাই।